Hi everyone, what do you do? দোস্ত আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আহ্বান জনাইছে যে 5 তাৰিখ ৰাতি 9 বজাত আমি দিয়া চাকি জ্বলাই চৰকাৰৰ লগত এই মহামাৰীৰ বিৰুদ্ধে থিয় দিবলৈ তো বলক আমি একেলগে একগোট হৈ পূৰ্ণ সহযোগিতা আগবঢ়াও দোস্ত আজি আকৌ মই এই ভিডিঅ'টোত নতুন বস্তু সন্ধান কৰিছোঁ বলক চাও আহক লেটস গেট স্টাৰ্টেড ইয়াৰবাডছ দোস্ত ইয়াৰবাডছ হ'ল এটা ওয়্যাৰলেছ ইয়াৰফোন যিটো আমি সং ফোন কল ইত্যাদিত ব্যৱহাৰ কৰোঁ নহয়নে দোস্ত আজিকালি বজাৰত বহুত প্ৰকাৰৰ ইয়াৰবাডছ পোৱা যায় যিবোৰ আমি ক্ৰয় কৰিবলৈ বহুত পইচা খৰচ কৰিব লাগে দোস্ত আপুনি যদি এটা ষ্টাইলিছ এণ্ড মানিলেছ ইয়াৰবাডছ কিনিব বিচাৰে তেনেহ'লে এই ইয়াৰবাডছটো ট্ৰাই কৰিব পাৰে M16 ডিয়াৰ পাবজি ফ্ৰেণ্ডছ আপোনালোকে পাবজিত এইটো গান চাগে বেছিকৈ ইউজ কৰে নহয়নে আপুনি যদি এনেকুৱা এটা ৰিয়েল লাইফত বিচাৰে তেনেহ'লে এই M16টো কিনিব পাৰে গানটোৰ লগত পাব আপুনি কিছুমান ববলছ যিবোৰ ইয়াৰ ভিতৰত ভৰাই আপোনাৰ বন্ধুসকলৰ লগত মস্তি কৰিব পাৰে দোস্ত আপোনালোকে পাবজিত কোনটো গান বেছি ইউজ কৰে কমেণ্টত জনাবলৈ নাপাহৰিব কিন্তু ইলেক্ট্ৰিক টুথব্ৰাছ দোস্ত আমি ব্যৱহাৰ কৰোঁ কিছুমান সাধাৰণ শ্ৰেণীৰ টুথব্ৰাছ নহয়নে যিবোৰ আমি হাতেৰে ইফাল সিফাল কৰি ব্ৰাছ কৰিব লাগে আপুনি যদি এটা অট'মেটিক ইলেক্ট্ৰিক ব্ৰাছ বিচাৰে দেন এইটো গেজেট আপোনাৰ বাবেই হ'ব পাৰে এইটো এটা MI কোম্পানীৰ স্মাৰ্ট টুথব্ৰাছ যিটোত আপুনি কলগেট লগাই দাঁতৰ ওচৰত ধৰিলেই ধুনীয়াকৈ দাঁতৰ চুকে কোণে চাফা কৰিব পাৰে আপুনি ইয়াত এটা টাইম সেট কৰিব পাৰে 30 ছেকেণ্ডৰ ভিতৰত আপোনাৰ দাঁতটো চাফা কৰি অটোমেটিকলি বন্ধ হৈ যাব তেনেহ'লে এই টুথব্ৰাছটো আপোনাৰ বাবে বহুত ধুনীয়া হ'ব পাৰে মিনি ফোন দোস্ত প্ৰযুক্তিবিদ্যা আজিকালি ইমানেই ডেভেলপ হৈ পৰিছে যে যিকোনো বস্তু আমি সৰুৰ পৰা সৰুলৈ পাই আছোঁ এইটো লং জেট J6 ফোন যিটো এটা ফিচাৰ ফোন হয় ইয়াৰ দ্বাৰা আপুনি ফোন কল SMS মিউজিক ৰেডিঅ' আদি সকলোবোৰ কাম কৰিব পাৰে আপুনিও যদি এনে এটা ধুনীয়া স্মাৰ্টফোন বিচাৰে দেন এইটো ট্ৰাই কৰিব পাৰে পঁইতাচোৰা দোস্ত আমি সকলোৱেতো পঁইতাচোৰা নিশ্চয় দেখিছোঁ কিন্তু আপুনি ইলেক্ট্ৰিক পঁইতাচোৰা দেখিছে নেকি দেন চাওক এইটো এটা ৰবটিক ৰিম'ট কণ্ট্ৰল পঁইতাচোৰা যিটো আমি এটা সৰু ৰিম'টৰ দ্বাৰা কণ্ট্ৰল কৰিব পাৰোঁ নহয়নে ধুনীয়াকৈ যে দেন কিনিব হ'লে ডেছক্ৰিপশ্যনত যাব পাৰে দেন দোস্ত আজিৰ ভিডিঅ' এইখিনিয়ে আছিল আশা কৰোঁ আপোনালোকৰ ভাল লাগিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক তেতিয়ালৈকে মই আহিছোঁ এটা নতুন ভিডিঅ'লৈ ধন্যবাদ